তোৰ পৰা ছোৱালী এজনী ধৰি আনি মোৰ ডিঙিত ওলমাই দিলে নহ'ব নহয় মোৰতো পচন্দ অপচন্দৰ কথা আছে মা তোৰ পচন্দ মতে মই নচলিম নহয় নচলে তোৰ মাৰাই সদায় নিজৰ পচন্দৰ মতে চলে আৰু সেইটো কাৰণে দেখা নাই মোৰ নিচিনা ইমান সুদৰ্শন মৌজাদাৰটোৰ লগত তেওঁ বিয়া পাতিছে কিন্তু এবাৰলৈ মোক সুধি নাচালে তেওঁ মোৰ পচন্দৰ আছিল নে নাছিল সোধা হ'লে কি বুলি ক'লেহেঁতেন অপচন্দ বুলি ক'লেহেঁতেন নেকি কোন অসুৰৰ পুতেকৰ সাহস আছেহে তোমাক অপচন্দ কৰাৰ তোমাৰ এই ৰঙা ৰঙা চকুকেইটা তোমাৰ এই মাতডাল শুনিলেই অসুৰে কৈ দিবলৈ বাধ্য হ'লহেঁতেন সঁচা অৰ্থত তুমি অসুৰ বংশৰে তিৰোতা স্বভাৱে চৰিত্ৰই অসুৰৰ তেজ আছে তোমাৰ গা মোৰ বংশক ধৰি মোৰ স্বভাৱ চৰিত্ৰক ধৰি কথা নক'ব বুলি কৈছো মই বুলিহে ইমান দিনে লেকাম ধৰি ৰাখিছো নহ'লে কেইবাজনীও মাহীমালে আনি তোৰ ডিঙিত ওলমাই দিলেহেঁতেন কি যে ব্যৰ্থ জীৱন কি ক'লে মই এইটো কৈছো এতিয়া ই আমাৰ একমাত্ৰ সন্তান হয় নে নহয় ইয়াৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আমি তাক ব্যৰ্থ হ'বলৈ দিব নোৱাৰো নহয় আপুনি চাই থাকক এই বছৰ ভিতৰতে মই ইয়াৰ বিয়া পাতিহে এৰিছো ঠিক কথা কৈছে মাৰয় এই বছৰতে তই তোৰ বিয়াখন পাত নহ'লে কিন্তু মই পাতি পেলাম লেখিব পঢ়িব নজনা মানুহ হৈ আমাৰ এই খাতিক মানুহবোৰ আৰু তাৰে সম্পূৰ্ণ সুযোগ লৈছে আপোনাৰ দৰে মৌজাদাৰ মহাজনবোৰে যথে মথে কাগজত নিশ্চয় লৈ বেছি কথা নকবি মই মোৰ তিৰোতাৰ বাহিৰে বেলেগ কাৰোৰে কথা বেছিকে নুশুনো শুনিব লাগিব নুশুনো বুলি কৈছো নহয় তুমি মৌজাদাৰ দেউতা মৌজা মানুহৰ কথা তুমি নুশুনিলে শুনিব কোনে ইহঁতৰ কথা কোনেও নুশুনে আৰু তইও শুনিব নালাগে পামৰ পৰা আহিছ হাত ভৰি ধুই ভাত পানী খাই লৈ যা যা কিন্তু এওঁলোক তোক মই যাবলৈ কৈছিলো নাই যা 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 দেখিলি এওঁ কেনেকে খংটো উঠিছে দেখিছ আৰু যদি ইয়াতকে বেছি অকণমান খং উঠে তহঁতক কাবেই নিলুটোত কামুৰি ছিঙি আনিব বিয়া হোৱা দিন ধৰি মই নিজে কম সোপা কামোৰ খাইছো কি ক'লে কোনেও একো ক'ব নালাগে আজি আমি ক'বলৈ সাহস গোটাইছো ইংৰাজ চাহাবুৰে যদি আজি আমাৰ দেশখন শোষণ কৰিছে তাৰ সমানে শোষণ কৰিছে আপোনালোকৰ দৰে মৌজাদাৰ মহাজনবোৰে বেলেগ মৌজাদাৰক ধৰি মোক কথা নকবি এতিয়া মই বেলেগ মৌজাদাৰতকৈ বহু বেছি পৰিমাণে দুখীয়া কিহৰ দুখীয়া হে আপুনি চাৰিটাকৈ ভঁৰাল আছে আপোনাৰ বেলেগ মৌজাদাৰৰ চাৰিজনীকৈ ঘৈণী আছে মোৰ কি আছে কিন্তু মই এজনীতে সন্তুষ্ট কাৰণ এয়া মোক ৰাতিপুৱাই গৰম তেল আৰু বাহনীৰে যেনেকে মৰম কৰে মৰমৰ কথাই ন এতিয়া অলপ গৰম হওক এতিয়া এই মুহূৰ্ততে ইহঁতক ইয়াৰ পৰা খেদক গলিলে নহয় আপুনি কেতিয়া মানে ভঁৰাল খালী কৰিব সেইটো কওক নহ'লে কিন্তু বিপদ আছে কৈ দিছো একোডাল কৰিব নোৱাৰে একোডাল কৰিব নোৱাৰা তহঁতে মই কিন্তু আকৌ পাৰোঁ চাব খুজিছ নেকি মোৰ ক্ষমতা মোৰ শক্তিকণ দেখুৱাই দিওঁ নেকি বৰ মতা চাওঁ অকণমান মুখখন দেখুৱাই দেচোন সন্তুষ্ট মই সন্তুষ্ট বৎস মই সন্তুষ্ট দেখিছ কেনেকে মেঘে গৰ্জাৰ নিচিনাকে গৰ্জিছে মুখখন চা তাৰ এই যদি কেনেবাকে তহঁতক এটা ঢকা দিয়ে ফাটি চিৰাচিৰ হৈ যাব ইহঁত ঐ কান্দিছ না কান্দিছ টেনচন নলয় ফালি পেলাই ইহঁতক এবার খাতে খোয়া মানুহৰ হাত এবাৰ কাত পড়িলেই সাফা বল মজাদাৰনিও কিবা বেমাৰ আছিল নেকি চোৱাচোন আছে নে গ'ল আছে আছে খিলাই কি কৰি আছ ভাত কেইটা খাই লৈ আহ আৰু তোৰ সেই লগৰ কেইজনীক মাতি লৈ আহ কৈছো নহয় এইখিনি ফুল মই মোৰ কৃষ্ণ গোসাঁই দিলে আনিছো নামটো আমিও জানিব পাৰিমনে কৈছোৱে দেখোন
কৃষ্ণ গোসাঁইটো মোৰ মনৰ মানুহজন যাক লৈ মই সপোন দেখোঁ নাচোঁ গানো গাওঁ আইও গানটো এবাৰ আমাকো গাই শুনাচোন কিয় নোৱাৰোঁ শুনা না Thank you.
অকণমান আপুনি যাব এই মুহূৰ্ততে খালী কৰক চোতালখন কৰিব খেদা সিহঁতক কাণৰ পৰ্দা ফালি ৰুমাল বনাই পেলালে অ বাপৰে বাপ এতিয়া খেতি সেই বুলি অকণমান নেগুৰ পেলাই দিয়া ভকত নহয় তহঁতক ঠাণ্ডা কৰিবলৈ চহৰৰ পৰা আৰু এটা প্ৰকাণ্ড গুণ্ডা আনি থৈ দিছোঁ মই চাবি নেকি অকণমান চেহেৰাটো অ নেগুৰ চোৱাটো চেহেৰাটো চাই বোলে দেখুৱাই দেচোন দেখিছা তাৰ নেগুৰ কেনেকে ডাং খাই আছে দেখিছা এই নেগুৰে যেতিয়া মেৰিয়াই তহঁতক নেগুৰ কি চাই আছ ফালি পেলাই ইহঁতক কি হলে নেগুৰ শ্ৰমিকৰ হাতৰ পাইছনে মালটো শ্ৰমিকৰ হাতৰ চোৱাৰ জোখুৱাবলৈ নাহিবি একেই জখা তোৰো হ'ব কৈ থলো কিন্তু একোডাল কৰিব নোৱাৰা সাধাৰণ হাৱা এটাকে সহ্য কৰিব নোৱাৰা চাহখন নহ'লেহে গৰম আছে নে নাই চোৱাচোন অকণমান খাইছিলোঁ আছে ঐ নেগুৰ কাৰণে অকণমান ঢালি দিয়াচোন কিয় ঢালাচোন ঢালা মই আকৌ মিছা কিয় কালি যোগেন মহাজনে নিজে আহি মোক মাতি থৈ গৈছে আগৰ দুজনী বোলে বেলেগ বেলেগ ঘৰত ৰাখি এতিয়া লগতে ৰাখিব কপাল এইবিলাকহে কপাল আমাৰ এইবিলাক ফুটা কপাল বুজিছা নিজৰ কপালখনক ফুটা বুলি কিয় কয় হে আপোনাৰ দেখোন ভঁৰাল দুটাৰ পৰা গৈ গৈ 4টা হ'লগৈ ভঁৰালৰ সংখ্যা বাঢ়িল কিন্তু ঘৈণীৰ সংখ্যা নাবাঢ়ে এতিয়া আৰু নেবাঢ়ে ঘৰলৈ যে বোৱাৰী আহিল বোৱাৰীজনীকে খাটনি ধৰিম বুলি ভাবিছোঁ বুজিছা তাই যাতে মোক নতুন শাহু লাগে বুলি খাটনি ধৰে তেতিয়া কমচে কম সমাজকো ক'বলৈ ভাল হ'ব যে বোৱাৰীকৰ খাটনিতে শহুৱেকে নতুন শাহু আনিব লগাত পৰিল সমাজখন বৰ বেয়া ফালে ঢাল খাইছে বুজিছে মই ইমান অকণমান সহ্য কৰি থাকিব নোৱাৰি আহিছোঁ দেখিলি তেখেতে কেনেকৈ বেয়া পাই গুচি গ'ল দেখিলি তই মৌজাদাৰৰ ঘৰলৈ অহা আলহীকো কথা শুনাই খেদিব পৰা হলি ইমান সাহস হৈছে তোৰ আজি তই গম পাই যাবি তোৰ উদ্ধতালি উত্তৰ পাই যাবি কুলক্ষণ সঁচা কথা ক'বলৈ হক কথাত মাত পাতিবলৈ ভয় নকৰে অসমীয়া ছোৱালীয়ে নিজৰ মান ৰাখিবলৈ দেশৰ মান ৰাখিবলৈ বুকুত গুলি খাবও পাৰোঁ আৰু আনক গুলিয়াবও পাৰোঁ নাথাকে এনেকুৱা মানুহৰ ঘৰত লাগিলে ঘৰে ঘৰে খুজি খাবলৈ নাপালে মৰিয়ে থাকিম তথাপিতো এনেকুৱা এখন মানুহৰ ঘৰৰ বোৱাৰীকৰ কলংক গাঁত খানি নলওঁ সমাজে বদনাম দিব স্বামী গৃহ ত্যাগ কৰাৰ কাৰণে শাহু এগাত হাত দিয়াৰ কাৰণে যিয়ে যি কৈ সেইবুলি ইমান পৰাধীন হৈ মই চলিব নোৱাৰোঁ কেতিয়া ভগৱানে চকু মেলি চালে বুজিছা আমাৰ
ইতিমধ্যে বিছনাত পৰি কেকাই আছে আছে ইমান মাৰ খোৱাৰ পিছতো এখবৰ মাৰিলে বাঘৰ মৰণ চকু চৰাহাৰ জাত এটা ভঁৰালো জ্বলাই চাৰখাৰ নকৰাকৈ নাথাকি বেটাহঁতে মোক ঘৰটো জ্বলাই দিলে চন্দুকটো উঠাই লৈ গুচি গ'ল আজি মই লাও লোৱা পথৰ ভিক্ষাৰী লোভে পাপে মৃত্যু শুনা হল বাজান হয় 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 এখবৰ মাৰিলে বাঘৰ মৰণ হয় 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 ৰামৰামী অৱস্থাতে 2 নম্বৰ জনী গোটাই ল'ব নোৱাৰিলোঁ এতিয়া এই বুঢ়া ভিকৌটোলে কোনে ঘৈলি দিব অলপ ৰৈ দিয়কচোন পুতাৰৰ ওচৰলৈ যোৱাচোন সিও দেখোন খং কৰি মোক এৰি থৈ গুচি গ'ল মই আৰু আগুৱাব নোৱাৰা হৈছো আপোনাৰ কান্ধতে ভৰ দি অলপ আগুৱাই যাওঁ তুমি যদি দিয়া ভয় মোৰ উঠি যাব যাৰ নিজে নিজে আহি থাকা নোৱাৰিলে ৰাস্তাৰ মাজতে বহি দিবা ভিক্ষাৰী বুলি 2-4 অনা পাবা বেছিকে যোগাৰ হ'লে মোক মাতি দিবা আপুনি আকৌ কলৈ যায় ভয়ে সৈতে মিলা দীপলিপ ৰমণী ভিক্ষাৰী এজনী বিচাৰি যাওঁ পালে ধৰি ল'বা 2 নম্বৰ জনী যোগাৰ হৈ গ'ল লোভে পাপে মৃত্যু শুনা হল বাজান হয় হয়